ঐ খুৰুচ এইফালে চাচোন আহা ঐ মই আহি আছোঁ ৰ যা আহা ভালে আছা আছো তুমি আছোঁ কিনো ভাল হ'ব আজিৰ পৰাচোন সকলো স্মৃতি হৈ ৰ'ব সুৰুজ এটা কথা কিন্তু মৌনতাই সদায় স্মৃতি সজায় আৰু চঞ্চলতাই সপোনৰ বাট দেখুৱায় বাইদেৱে ঘৰত যাব চাগে ব'লা মই সেইফালেৰে যাম সুৰুজ মই বিশ্বাসেই কৰিব পৰা নাই জানানে তুমি যে মোৰ লগত খোজকাঢ়ি গৈ আছা কিয় স্কুলৰ পৰা দেখি অহা সুৰুজ সদায় মৌন অকলে অকলে কি ভাবি থাকা জানো হাই ছেকেণ্ডেৰীটো কাৰো লগত নবহা একদম অকলশৰীয়া তুমিও গ্ৰ আছিলা মাত দিবই ভয় লাগিছিল কি চৰি ইটছ অ'কে তুমি ইমান কথা কমকৈ কিয় কোৱা এতিয়া অলপ কোৱা কিন্তু আগত এইখিনিও নাছিল কাৰোবাক যেতিয়া ওচৰত পাম বুলি আশা কৰা যায় মুখ বন্ধ হৈ ৰয় হৃদয়ে কথা কয় ওৱান চাইডেড লাভ কোন কোন সুৰুজ নোকোৱা যদি নাই আমিনো কোন তুমি সঁচাই সঁচাই কিমান বছৰ খাবা অ'কে ব'লা কিমান বছৰ নকলা যে 11 বছৰ কোৱা নাছিলা কিয় চৰৰ ভয়ত ভয় কৰা মানে মোক সিমান ভালো পাওঁ মই আচলতে ইমানো উগ্ৰ নহয় যিমান দেখিছা আচলতে ভয় আৰু খঙে মোক উগ্ৰ কৰি তুলিছিল ভয় আৰু খঙৰ কাৰণ হেৰুৱাৰ ভয় আৰু মৌনতাৰ বাবে খং সদায় এটা সুযোগ বিচাৰি আছিলোঁ কথা ক'ব কিন্তু তাৰ মৌনতাই মোক আগভেটি ধৰিছিল কোন সি ক্লাছত কোনে কথা নকয় তুমি নাজানা মই কোৱা নাছিলা কিয় মাত নিদিয়া মানুহক কওঁ কেনে চাহ ঠাণ্ডা হ'ল তোমাৰ মই উগ্ৰ আছিলোঁ আৰু এটা কাৰণত যাতে কোনো ছোৱালী তোমাৰ ওচৰত যাব নোৱাৰে আৰু মই অকলে বহিছিলোঁ এটাই কাৰণত ভাবিছিলোঁ তুমি ওচৰত আহি বহিবা আশাই কৰি থাকিলোঁ কিমান ভাল পোৱা মোক হা লাজ কৰিব নালাগে কোৱা না সূৰ্য জানো ক'ব পাৰে নিগৰিত হৈ অহা ৰশ্মি কিমান যদি ৰশ্মি ভাল পোৱা হয় মই সূৰ্য তেন্তে কিমান দি আছোঁ প্ৰেমৰ পোহৰ বুজিছোঁ তুমি মোক কিমান ভাল পোৱা আশাই নিজে নাজানে কিমান আশা কৰিলে তোমাক পাব পাৰি আমি দুয়োকে সমানে ভাল পাওঁ বহুত যদি বেয়া নোপোৱা কথা এটা কওঁ কোৱা আমি বাৰু এটা ভাল সম্পৰ্ক ল'ব পাৰিমনে এইষাৰ কথা শুনিবলৈ বহু বছৰ ৰৈ আছিলোঁ অৱশেষত শুনিলোঁ এতিয়া কি ভাবিছা পিছে নোৱাৰিম খুৰুজ 2 মাহ আগত কোৱা হ'লেও চাগে কিবা এটা হ'লহেঁতেন 2 মাহ আগত কি হ'ল
তুমি কি বুজিবা আশা ক'ব নোৱাৰাৰ কষ্ট কিমান ছোৱালীয়েও মনৰ কথা আগত ক'ব পাৰে কিন্তু ইচ্ছা নকৰে আৰু আমি ইচ্ছা কৰোঁ ওচৰত পাবলৈ আশা তুমিতো এতিয়া মোৰ বাবে আশা হৈয়ে ৰ'লা ঐ কি হ'ল সময় বৰ নিষ্ঠুৰ সুৰুজ তই এনেকৈ ভাঙি পৰিলে নহ'ব এটা কাহিনী শুনিবি